উইন্ডোজ 10 ত পেইন্ট যেতিয়া ওপেন কৰা হয় আনটাইটেল পেইন্ট এতিয়া বাই ডিফল্ট ব্ৰাছ সিলেক্ট হৈ থাকে এতিয়া আমি ব্ৰাছৰ এইটো ফাৰ্ষ্ট যেটো ব্ৰাছ এটোৰে আমি ড্ৰ কৰিছো তাহলে আমি ফাৰ্ষ্ট ড্ৰ কৰিছো ড্ৰ কৰিছিলো এতিয়া ফাৰ্ষ্ট যেটো লাইন হেতু আমি নরমাল যেটো ব্রাশ হেতুৰে ব্যৱহাৰ কৰিলো সেকেন্ড আমি ক্যালিগ্রাফি ব্রাশ 1 এৰে হেতু আৰু ক্যালিগ্রাফি ব্রাশ 2 ৰে ড্ৰ কৰিলে এনেকুৱা হয় আৰু এয়ার ব্রাশে ড্ৰ কৰিলে এয়ার ব্রাশে ড্ৰ কৰিলে এনেকুৱা হয় তিনিটা ব্রাশ আমি চালো এতিয়া আকৌ আমি অলপ সিলেক্ট কৰিম কৰিলো এতিয়া এটো অয়েল ব্রাশ তোৰে ড্ৰ কৰিলে এনেকুৱা হয় ক্ৰায়ন ড্ৰ কৰিলে এনেকুৱা হয় মাৰ্কাৰেৰে ড্ৰ কৰিলে এনেকুৱা হয় নেচাৰেল পেন্সিলেৰে ড্ৰ কৰিলে এনেকুৱা হয় আৰু ওয়াটাৰ কালাৰ ব্রাশ আমাৰ ড্ৰয়িং শীটত ড্ৰ কৰিলে এনেকুৱা হয় এতিয়া কোনটোৰে ড্ৰ কৰিলে কেনেকুৱা হয় এই বস্তুটো আমি গম পাম